দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ হায়েষ্ট নম্বৰ পাইছে অসমৰ ভিতৰত। তিনিজন ছাত্ৰ ছাত্ৰীয়ে জিঅ'গ্ৰাফীত 100 ভিতৰত 100 পাইছে আৰু তিনিজন ছাত্ৰ ছাত্ৰী আপোনাৰ টুৰিজিম এণ্ড হস্পিটেলিটি বুলি এটা ছাবজেক্ট আছে, স্কিল ছাবজেক্ট বুলি কয়, তাতে আপোনাৰ সৰ্বোচ্চ নম্বৰ মানে পাবলৈ সক্ষম হৈছে, 99কে পাইছে। এইবছৰ আমাৰ এইটোৱে আমাৰ ডাঙৰ সাফল্য বুলি আমি ভাবিছোঁ। লগতে ছায়েন্সৰ, আৰ্টছৰ, কমাৰ্চৰ তিনিটাতে আমাৰ ভাল ৰিজাল্ট হৈছে। চবতকৈ বেছি এইবাৰ ছায়েন্সৰ হৈছে। আমাৰ মুঠ 26গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাইছে, 93জনে ষ্টাৰ পাইছে। আৰু এই ছায়েন্সৰ ষ্টুডেণ্টৰ মাজতেই জিঅ'গ্ৰাফী ষ্টুডেণ্ট দুগৰাকীমান সোমাই আছে, যিসকলে আপোনাৰ সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ ছায়েন্সৰ 213জনে দিছিলে, তাৰ ভিতৰত আপোনাৰ 205জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 8জনে আপোনাৰ ছেকেণ্ড ডিভিজন পাইছে। এই 213জনৰ ভিতৰত আপোনাৰ 26জনে ডিষ্টিংশ্যন পাইছে, 93জনে ষ্টাৰ পাইছে। কমাৰ্চৰ 63জনে আপোনাৰ পৰীক্ষা দিছিলে, 60জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 3জনে ছেকেণ্ড ডিভিজন পাইছিলে। 63ৰ ভিতৰত আপোনাৰ 32জনে ষ্টাৰ পাইছে আৰু 10জনে ডিষ্টিংশ্যন পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছে। আৰু লগতে আপোনাৰ আৰ্টছৰ 193জনে পৰীক্ষা দিছিলে, 193ৰ ভিতৰত আপোনাৰ 138 ফাৰ্ষ্ট ডিভিজন পাইছে, বাকীখিনি ছেকেণ্ড ডিভিজন পাইছে। আৰু এই আৰ্টছৰ 193ৰ ভিতৰত আপোনাৰ 7জনে ডিষ্টিংশ্যন পাইছে, 28জনে ষ্টাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। আৰু লগতে আমাৰ ভিতৰুৱা অঞ্চল হিচাপে আমি বহুত তেনেকুৱা ছাত্ৰ ছাত্ৰী পোৱাও নাছিলোঁ। আমি গাঁৱলীয়া অঞ্চলৰ ল'ৰা ছোৱালী পাওঁ, কাৰণ আমাৰ ঢেকীয়াজুলি অলপ ৰিম'ট এৰিয়া বুলি আমি জানো, সেইখিনি ল'ৰা ছোৱালী আমি পাওঁ, সেইখিনি ছাত্ৰ ছাত্ৰী পাওঁ। সেইখিনি লৈ আমি বহুত আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। ভাবিছোঁ এইধৰণে যদি অভিভাৱকসকলে আমাক যদি সহযোগিতা কৰে, তেতিয়াহ'লে আমি আগলৈও আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। আৰু এই বছৰে আমাৰ প্ৰথম বেটছৰ ছাত্ৰ এজন বিশাল মহানন্দ বুলি, তেওঁ এইবছৰ MBBS ডিগ্ৰী শেষ কৰিবলৈ সক্ষম হৈছে। তেওঁ ভালদৰে পাছ কৰি গ'ল। প্ৰথম বেটছ 2018 চনত আমি খুলিছিলোঁ, তেওঁ আপোনাৰ এইবছৰ MBBS ডিগ্ৰীটো পাছ কৰিলে। আমাৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ তিনিওটা মিলাই কিনে চবতকৈ হায়েষ্ট পাৰ্চেণ্টেজ 94 পাইছে, ছায়েন্সৰ পৰা পাইছে 94%, কৰুণা মহানন্দ বুলি ছাত্ৰী এগৰাকী। আৰু কমাৰ্চত 93% পাইছে ইয়াশ আগৰৱাল বুলি ল'ৰা এজন। আৰু ইয়াশ আগৰৱাল কমাৰ্চত অলপ পাৰ্চেণ্টেজ কম থাকে টপাৰৰ ভিতৰত, অসমৰ 5-6 নম্বৰৰ ভিতৰত থাকিব লাগে। আৰু লগতে আপোনাৰ আৰ্টছত আপোনাৰ 92.8% পাইছে, 92.8। তেওঁ প্ৰতিষ্ঠা দাস বুলি ছাত্ৰী এগৰাকী পাইছে।